খুব স্পীডেৰে চলি আছে যাতে অতি সোনকালে ৰাস্তাটো ওলাব পাৰি মানুহৰ সুবিধাৰ কাৰণে। কাম খুব দ্ৰুত বেগেৰে কাম চলি আছে। এই পাৰ্টটো অলপ বাকী আছিলে, এতিয়া হৈ গৈছে। হেল্ল' ভিউৱাৰ্ছ, আজি খুব গৰম যদিও মানে আজি ছেটাৰডে আৰু বন্ধ আছে। বন্ধৰ কাৰণে দেখিলোঁ আজি কি কৰা যাওক, তো ভাবি পালোঁ যে কামাখ্যা মন্দিৰৰ যিটো ৰাস্তা মানে এইটো ৰাস্তাটো দেখাম। আৰু এইটো মই অহা নাই আৰু বহুত মানুহে অহা দেখিছোঁ আৰু বহুত আহি আপলোড ভিডিঅ' কৰি আছে। মই ভাবিলোঁ আজি যাওঁ আৰু ভিডিঅ'টো কৰোঁ, কেনেকুৱা বনাইছে ৰাস্তাটো, ক'ৰ পৰা ক'লৈ যায় গম পাম। এইটো হৈছে পাণ্ডুৰ পৰা খোজকাঢ়ি অহা চিৰি। কোনোবাই যদি খোজকাঢ়ি আহিব বিচাৰে খোজকাঢ়ি আহিব পাৰে। তো খোজকাঢ়ি আহি এইদৰে